1962 চনত হিৰুদাই লিখা এটি কবিতা অভিজ্ঞান। এদিন ৰাতি মই ঘৰৰ সন্মুখত বহি আছিলো। মন আৰু মগজত নিৰাশাৰ অক্লান্ত আক্ৰমণ। চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত ক্ষতবিক্ষত। হঠাৎ কৰবাৰ পৰা এজাক বতাহ আহি উদ্দাস্তু মনৰ কোঠালি মোৰ তল পাৰ কৰি দিলে। পুৱলিয়ে স্তিমিত কৰা আকাশত ইয়েটি দুটি কৰি জলমলাই উঠিল এজাক ৰূপালী চৰাই। চাৰত কঁপি থকা সিহঁতৰ দেউকাত পোহৰৰ কি যে অদ্ভুত স্পন্দন। মই সেইদিনা অনুভৱ কৰিছিলো এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ সূৰ্যৰ উত্তাপ আৰু শুকান ডালে ডালে বৈ অহা দুঃসাহসিক পাতৰ প্ৰত্যয়দীপ্ত সেউজীয়া তৰংগ।